এটা নিউজ চেনেল বাৰু কেনেকৈ চলে আপুনি জানেনে এটা নিউজ চেনেলত কি থাকে এটা নিউজ চেনেলত কি হয় তো আজি মই দেখুৱাম মই কৰ্মৰত নিউজ আছামিটৰ মুখ্য কাৰ্যালয়ৰ কিছু দৃশ্য আৰু মুখ্য কাৰ্যালয়টো আছে মৰিগাঁও জিলা পৰিষদৰ বিপৰীত দিশে মেট্ৰ' বিল্ডিঙৰ ছেকেণ্ড ফ্ল'ৰ আৰু এয়া হৈছে অফিচ ভিউ সমাউতেই এই দৃশ্য দেখা পোৱা যায় আৰু এয়া মূল প্ৰৱেশদ্বাৰ ওপৰত লিখা আছে নিউজ আছামিট বলক ভিতৰলৈ সোমাই যাওঁ এয়া প্ৰথমতে অতিথিৰ বাবে সংৰক্ষিত আসন অৰ্থাৎ গেষ্ট ৰুম আৰু তাৰ পিছতেই আমি গেষ্ট ৰুমৰ পৰা ওলাই এয়া হৈছে CMD এনামুৰ ৰহমানৰ কেবিন আৰু ইয়াতে বহে CMD এনামুৰ ৰহমান এতিয়া আমি নিউজ চেনেল এটাৰ মূল বস্তু হৈছে ডেস্ক ৰুমলৈ সোমাই যাম আৰু ডেস্ক ৰুমলৈ সোমাই গৈয়ে প্ৰথম হৈছে এয়া মেনেজাৰ এডিটৰ আৰু নিউজ প্ৰডিউচাৰ অৰ্থাৎ মই মোৰ কেবিন আৰু তাৰ পিছতেই নিউজ চেনেলটোৰ যি মূল বস্তু ভিডিঅ' এডিটিং আৰু এয়া হৈছে ডেস্কটপ আৰু ডেস্কৰ পৰাই ভিডিঅ'সমূহ এডিট হৈ সম্প্ৰচাৰ হয় বা প্ৰচাৰ হয় বাতৰিসমূহ শ্বৰীফে কাম কৰি আছে নিউজ আছামিটৰ ডেস্কৰ পৰা ভিডিঅ' এডিটিঙৰ তাৰপিছতে এই নিউজ চেনেলৰ অন্য মূল বস্তুৱেই হৈছে এটা ষ্টুডিঅ' অবিহনে টক শ্ব' কৰাটো অসম্ভৱ বা বাতৰি পঢ়াটো অসম্ভৱ তো আমি ষ্টুডিঅ'ৰ ভিতৰলৈ সোমাই দেখিছোঁ এয়া হৈছে কেমেৰা আৰু সুন্দৰকৈ এটা ষ্টুডিঅ' আৰু এই ষ্টুডিঅ'ৰ পৰাই বাতৰিসমূহ পঢ়া হয় আৰু এই ষ্টুডিঅ'ৰ পৰাই ভইচ ডাবিং কৰা হয় ষ্টুডিঅ'ৰ পৰাই টক শ্ব'সমূহ প্ৰচাৰ কৰা হয় আৰু এয়া হৈছে নিউজ আছামিটৰ মুখ্য কাৰ্যালয়ৰ কিছু দৃশ্য আপোনালোকক মোৰ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিলোঁ